মাত্ৰ এটা কাঠি মেচৰ কাঠি দি আপুনি এইটো ফুটাব পাৰিব, বন্দুকৰ গুলি নালাগে বুজিলে। আহিছে এইবোৰ নতুন নতুন আইটেম আহিছে, ইয়াত হ'লচেলত পাব, চাই ল'ব নতুন নতুন আইটেম। এটকা দুটকাত আপুনি ঢেৰ বন্দুক সৰু ল'ৰা ছোৱালীক ফুটাব পাৰিব, যিহেতু এইবোৰ হ'লচেল ৰেটত পাব। এইবোৰ আপোনাৰ খেলনা আছে ধুনীয়া ধুনীয়া, আৰু আপোনাৰ এইফালে পাব আপোনালোকে টেলিফোন আছে। এইবোৰ সৰু ল'ৰা ছোৱালী যিহেতু টেলিফোন ফোন তাৰ লগত বহুত ভাল পায়। এইবোৰ আপোনাৰ কিটচেন আইটেম আছে, আৰু আপোনাৰ এইবোৰ আছে ঢেৰ আইটেম আছে। আপোনালোকে চাই থাকক ভিডিঅ'। 20 টকা বিকিলেও আপোনাৰ 20 টকা প্ৰফিট হ'ব। ওপৰত উৰি থাকে, হেলিকপ্টাৰ হয়, যিহেতু মাৰ্কেটত 700 টকা বিক্ৰী হৈ থাকে গম পাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ, যিহেতু আপোনালোকৰ ব্যৱসায়ী কৰিবৰ কাৰণে। আৰু আপোনালোকে ইয়াত পাব হ'লচেল ৰেটত আপোনাৰ খেলনা, যিহেতু খেলনা ইয়াত পাব। ইয়াত দেখি আছে খেলনা পাব, আৰু ইয়াত আপোনাৰ শিৱসাগৰতে পাব, আপোনাৰ জেঙনিকটীয়া চাৰিআলিতে পাব। যিহেতু আপোনালোকে খেলনা হ'লচেল ৰেটত কম দামত, যিহেতু আপোনালোকে ইয়াৰ পৰা হ'লচেলত লৈ ৰিটেইল চেলত ধুনীয়াকৈ বিকিব পাৰিব, আৰু আপোনালোকে ধুনীয়াকৈ বাই ডাবল প্ৰফিটত ল'ব পাৰিব। আৰু এতিয়া যিহেতু আপোনাৰ দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাত আপোনালোকে কি বিকিম, কি ব্যৱসায় এটা দিম বুলি, যিটো পূজা আপোনাৰ এতিয়া মেলা বহে যিহেতু আপোনাৰ আমাৰ শিৱসাগৰতো বহে, আৰু আপোনালোকৰ বহুত জেগাত বহে, আপোনাৰ দুৰ্গা আপোনাৰ ডিমৌ মৰাণ চবতে বহে। আপোনালোকে ইয়াৰ পৰা মাল লৈ পেলাই আপোনালোকে ধুনীয়াকৈ এখন দোকান দিব পাৰিব, যিহেতু আপোনালোকে এটা ভাল ইনকাম কৰিব পাৰিব। দুৰ্গা পূজাও আহিছে, আৰু কাৰোবাৰ দোকান আছে যদি গিফ্ট আইটেমো আপোনালোকে ইয়াৰ পৰা জানেই, আপোনাৰ গিফ্ট আইটেমৰ দোকানত সেইবোৰ দিয়া থাকেই। গিফ্ট আইটেমত আপোনাৰ খেলনা এইবোৰ পাব। আৰু যিহেতু আপোনালোকে ইয়াৰ পৰা বুলি নহয়, আপোনালোকে বেলেগৰ পৰাও আনিব পাৰে। যিহেতু আপোনালোকে এটা ভাল মানে ভাবি আছে যে কি কৰিলে ভাল হ'ব, কিন্তু মই এটা কথা কওঁ যে খেলনাত বহুত ভাল প্ৰফিট থাকে, তাত কোনো ৰেট জনা নহয় বহুতে। সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু ইয়াত যিমান পাৰে সিমান আপুনি ছাবস্ক্ৰাইব কৰক, আৰু আপোনাৰ শ্বেয়াৰ কৰি দিয়ক। যিহেতু দুৰ্গা পূজা বেছি দিন নাই, আপোনালোকে এই ভিডিঅ' চাই পেলাই আপোনালোকে শিৱসাগৰত আহি ইয়াৰ পৰা মাল ল'ব পাৰিব। চাওক আপোনালোকে ইয়াত বহুত ধুনীয়া ধুনীয়া বস্তু আছে। দাদা আছে, আপোনাৰ দাদাই দেখাব। ইয়াত আছে দাদা নমস্কাৰ। আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। হয়, ভালে আছোঁ। আপোনাৰ আগতো মই ভিডিঅ' বনাই আহি আছোঁ, যিহেতু আপোনালোকে আগৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে ৰেচপন্স? ভাল বহুত ভাল ৰেচপন্স পাইছোঁ। হয় হয়। আৰু আপোনাৰ আজি আপুনি কি দেখাম বুলি ভাবিছে? যিহেতু আপোনাৰ দেখি আছোঁ মই নতুন নতুন আইটেম, যিহেতু খেলনা আহি আছে। খেলনা কিহৰ কাৰণে অকল দুৰ্গা পূজাৰ কাৰণে নে সদায় পাই থাকিব? সদায় পাই থাকিব। হয় হয়, আপুনি দেখাই যাওক আপোনাৰ বস্তুবোৰ কেনেকুৱা কি দাম, আৰু ইয়াত কিমান টকাৰ পৰা ষ্টাৰ্ট হ'ব আপোনাৰ বস্তুবোৰ? আমাৰ ওচৰত 35ৰ পৰা পাব। 35ৰ পৰা পাব? 32, 35। হয় হয়, এইবোৰ চব হ'লচেল ৰেট। কিমান পিচ ল'ব লাগিব? মানে এনেই কোনোবাই বোলে ৰিটেইলত নিবলৈ আহোঁ বুলি ভাবিলে, ল'বলৈ আহোঁ বুলি ভাবিলে, যিহেতু ল'ব পাৰিবনে? পাৰিব ন? ঠিক আছে, আপুনি দেখাওক বস্তু কি ষ্টাৰ্ট কৰক, আপোনাৰ কি কি বস্তু আছে। প্ৰথমত এইটো পাব। হয়, এইটো চাওক, এইটো আপোনাৰ 32 ৰুপিজ। এইটো বিক্ৰী কিমানত হৈ যায়? 50 টকা, 100 টকা। 50 টকা 100 টকাত মানে বিক্ৰী হয় মানে? দিব পাৰে। হয়, ইয়াৰ 32 হ'লচেল ৰুপিজ। আপোনালোকে শুনি থাকিব, 32 হ'লচেল ৰুপিজত এইবোৰ বস্তু পাব। আৰু দেখাওক, এইটো এটা 32, 35 এইটো 35। এইটো চাওক, এইটো 35। এইটো যিহেতু আপোনাৰ গেম হয়, সৰু ল'ৰা ছোৱালী খুব দেখুৱাই আগতে, সৰু ল'ৰা ছোৱালীৰ হাতত এইবোৰ থাকেই, আপোনাৰ মোবাইল, যিহেতু আপোনাৰ গেম মোবাইল হয় এইবোৰ। আৰু 30 টকা। 30 ৰুপিজ। চাওক, এইবোৰ আপোনাৰ ফেন, গৰমত এতিয়া আপোনাৰ পূজাত মানুহবোৰ গৰম উঠে কাৰণে ফেন হাতত এনেকৈ কৰি থাকিলেই হৈ গ'ল, কোনো চাৰ্জ দিব নালাগে, কিন্তু ধুনীয়া ফেন চলি আছে। মই এইটো অকণমান যিহেতু ফেন চলাই আপোনাক মই দেখাই আছোঁ। এইটো এটা পাবা। এইবোৰ লাইট। এইটো 55 আছে। 100 টকা চেল। 55 100 টকাত চেল হয়। এইটো 55 ৰুপিজ হ'লচেল ৰেট হয়। ঠিক আছে, হ'লচেল ৰেট হয়। আৰু দেখাওক দাদা, এইটো কিচেন ছেট। এইটো কিচেন ছেট। এইটো 48 ৰুপিজ। এইবোৰ আমি কিনিব গ'লে 110, 120 এনেকৈ ধুনীয়াকৈ লৈ থাকে। যিহেতু আপোনালোকে আৰামত বিকিব পাৰিব 100 টকা, মানে বাই ডাবলৰ ওচৰা-ওচৰি প্ৰফিট হ'ব। আৰু তাতকৈ বেছি দামতো বিক্ৰী হয়। মই দেখোঁ আমি ল'বলৈ গ'লে সৰু ল'ৰা ছোৱালীৰ কাৰণে আমাৰ যিহেতু 150 টকা, 120 টকা পাই যায় আপোনাৰ, ধুনীয়াকৈ লৈ লয়। অঁ, এইটো এটা আছে, এইটো
38 এইটো শুনিছে আপোনালোকে সেইটো শুনিছে দেই আগতে আমি সৰুৰ পৰাই দেখি আহি আছোঁ এইটো মোবাইল সৰু ল'ৰা ছোৱালী খুব পচন্দিত বস্তু হয় যিটো বহুত ভাল পায় এইটো লয়েই মানে আৰু এইটো আপোনাৰ লেডিজৰ এনেকৈ জেন্টছৰ থাকিব এইবোৰ আপোনালোকে পাব ইয়াত এইটো চাওক এইটো 45 ৰুপিজ এইবোৰ 45 ৰুপিজত পাব যিটো কিটচেন আপোনাৰ ছেট হয় কিটচেন ছেট বুলি কয় এইবোৰ 45ত পাব আপুনি ৰিম'ট গাড়ী আছে 80 টকাৰ ৰিম'ট গাড়ী চাওক 80 টকাৰ ৰিম'ট গাড়ী ইয়াত ৰিম'ট এটা আছে গাড়ীখন আছে আপোনালোকে আৰামত ধুনীয়াকৈ বিকিব পাৰিব হ'লচেল মানে আপোনাৰ ৰিটেইল চেলত ধুনীয়াকৈ বিকিব পাৰিব আপোনাৰ 150 200 যেনেকৈ আপুনি পায় যিমানটো প্ৰফিট কৰিব পাৰে আপোনাৰ সেইটো কেপাচিটি আপুনি যিমান প্ৰফিট ল'ব পাৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনেকৈ বিকে কাষ্টমাৰটোক কেনেকৈ কনভিন্স কৰে আপোনাৰ ওপৰত ডিপেণ্ড কৰে আৰু যিমান আপুনি বিকিব আপুনি কনভিন্স কৰি পেলাই তেতিয়া আপোনাৰ প্ৰফিটটো বেছি ভাল হ'ব আপুনি কনভিন্স কৰাব 42 ABCD সৰু ল'ৰা ছোৱালী ABCD আছে এইবোৰ চাওক 42 ৰুপিজত হ'লচেলত পাব 42 ৰুপিজত এইবোৰ 60 টকা দূৰবীন চাওক এইটো খুলিছোঁ দেই দাদা এইটো আপোনাৰ দূৰবীন সৰু ল'ৰা ছোৱালীৰ কাৰণে দূৰবীন আছে এইটো কিমান ক'লে 60 টকা এইটো 60 টকা 60 ৰুপিজ 60 ৰুপিজত পাব আপোনালোকে চাই লওক 40 ৰুপিজ হ'লচেল এইবোৰ চাওক এইবোৰ আপোনাৰ 40 ৰুপিজত হ'লচেল পাব মই 100 টকা কিনিছোঁ এইবোৰ 100 টকাত আৰামত বিক্ৰী হয় আৰামত 150 টকা কৈ 100 টকাত বিকক 150 টকা কৈ আপোনালোকে 100 টকাত বিকক যিহেতু আপোনালোকে এই কমত পাইছোঁ বোলে কমতে বিক্ৰী দিওঁ সেইটো নহয় যিহেতু হ'লচেল ৰেটত আমি আপোনালোকে যিমান প্ৰফিট কৰিব পাৰে সেইটো আপোনাৰ ওপৰত আপোনাৰ টেলেণ্টেড আৰু আপোনালোকে ভাবি আছে যিহেতু কেনেকৈ মই ব্যৱসায় কৰিম কি কৰিম যিহেতু আপোনালোকে যিমান পাৰে সিমান আপুনি প্ৰথম আপুনি ষ্টাৰ্ট কৰক ষ্টাৰ্ট কৰিলেহে আপুনি গম পাব ব্যৱসায় কি বস্তু আৰু ব্যৱসায়ত আপোনাৰ বহুতে লাভ হয় আৰু বহুতে আপোনাৰ আগবাঢ়ি যাব পৰা যায় আৰু আজিকালি আপোনাৰ পটককেনে যিহেতু চাকৰি পাবলৈ বহুতে দিগদাৰ হয় তাৰ কাৰণে যেতিয়ালৈকে আমি ভাবি থাকিম টাইম গৈ থাকিব তাৰ কাৰণে আপোনালোকে আহক ষ্টাৰ্ট কৰক প্ৰথমতে আপুনি কিবা এটা হ'লেও কিবা ব্যৱসায় অকল এইটো বুলিয়ে কোৱা নাই ধেৰ ব্যৱসায় আছে আৰু ইয়াত আপোনাৰ 2000 1000 যিমান 500 টকাও মাল দিব এইটো নহয় যে আপুনি 10,000 টকা ল'বই লাগে বুলি 500 টকাও মাল দিব আপোনালোকে এইটো 80 টকা এইটো আপোনাৰ সৰু ল'ৰা ছোৱালী বহুত ফেভৰেট গেম হয় যিটো ল'ৰা ছোৱালীৰ ব্ৰেইনটো বৃদ্ধিও হয় ইয়াত আপোনাৰ লেডাৰ গান আছে লেজাৰ গান অ'কে এইটো লেজাৰ গান হয় এই লেজাৰ গানটোত আপোনালোকে কি হ'লচেল ৰুপিজ 150 হ'লচেল ৰুপিজ 75 ৰুপিজ 75 ৰুপিজত পাব এইটো ধুনীয়াকৈ আপোনালোকে 200 টকাত বিকিব পাৰিব যিহেতু ধুনীয়াকৈ একদম পূৰা আৰামত মানে 100%ৰ ওপৰত আপোনালোকে বিকিব পাৰিব 65 এখন পানীত চলে নে হেৰিত অঁ এইটো আপোনাৰ এখন হেৰি মাটিতে চলিব যিহেতু আপোনাৰ জাহাজ লিখীয়া বহুত ধুনীয়া এইখনৰ দাম কিমান বুলি ক'লে 65 হ'লচেল ৰেট আপোনালোকে আৰামত 100-150 টকাৰ আৰামত বিকিব পাৰিব লাইটো জ্বলে ইয়াত দেখাই দিছোঁ অকণ আপোনালোকক চাই ল'ব চাই পেলাই আপোনালোকে আহিব ইয়াত আপোনাৰ ৱাহ এইটো চাওক বঢ়িয়া 75 এইটো লাইট জ্বলিব এইটো চাওক 75 এইবোৰ 75 ধুনীয়াকৈ আপোনালোকে 150 টকা বিকক নাই ধুনীয়াকৈ 90 ৰুপিজত দি আছে এইবোৰ 90 ৰুপিজত এইবোৰ বাৰ্বি ছেট এইবোৰ আজিকালি সৰু ল'ৰা ছোৱালীয়ে এইটো বহুতে বিচাৰে সৰু ল'ৰা ছোৱালীয়ে ছোৱালীটোৰ ফেভৰেট হয় এইটো ছোৱালী বস্তুৱে হয় 75 এইটো চাওক এইটো আপোনাৰ গৈ থাকে আৰু 75 হয় এইটো গৈ থাকে আৰু লগত লাইটো জ্বলে পায় ন লাইটো জ্বলে $85 বাহ নতুন আইটেম এটা অঁ এইটো চাওক নতুন বস্তু এটা আহিছে যিহেতু খেলনা এইটো মানে বাহ বাহ দেখিছে এইটো
এইটো হ'লচেল কিমান 300ত পাব এইটো হ'লচেল আপোনাৰ এনেকৈ অনলাইনত 600 700 লয় আপোনালোকে ধুনীয়াকৈ বিকিব পাৰিব 600 এইটো কথাও কয় যিহেতু যেনেকৈ আপোনালোকে ক'ব পাৰে এইটো কথাও কয় ন হেল্ল' ভালে আছে অঁ মোৰ 75 ৰুপিজত বাবুল গান পাব বাবুল গান সৰু ল'ৰা ছোৱালী বহুত ফেভৰেট হয় আপোনালোকে ইয়াৰ পৰা হ'লচেল লৈ ধুনীয়াকৈ 150 200 টকাত বিকিব পাৰিব হেলিকপ্টাৰ ৰিম'টত হেলিকপ্টাৰ ওপৰত উৰি থাকিব যিহেতু ওপৰতে উৰি থাকিব হেলিকপ্টাৰ এইখন আপোনাৰ কিনিব গ'লে প্ৰায় 700 মান লয় ইয়াত হ'লচেলত পাব কিমান আপোনাৰ 250 হ'লচেলত পাব আৰামত আপোনালোকে 600ত বিকিব 500ত বাই ডাবল প্ৰফিট হয় ধুনীয়াকৈ আৰু দাদাই কৈ আছে যে ইয়াত আপোনাৰ 2000 টকা 1000 টকা যিমানেই লওক হ'লচেল ৰেটতে দিব কিন্তু আপোনাৰ আহক আপোনালোকে ইয়াৰ পৰা হ'লচেল লৈ যাওক আপোনালোকে আৰামত ধুনীয়াকৈ দোকানত বিকক যিহেতু দুৰ্গা পূজা আহি আছে আৰু ইউনিক বস্তু আৰু আছে ইয়াত মই দেখাই আছোঁ এইখন এখন বহুত মই অথনিৰ পৰা চাই আছিলোঁ যিহেতু এইখন আপোনাৰ বুলেট বহুত ধুনীয়া জাৱা অঁ জাৱা এইখন চাওক 250 টকা হ'লচেলত 250 টকাত হ'লচেলত পাব এইখন ইয়াত আপুনি বাই ডাবলত বিক্ৰী কৰক 55 ৰুপিজৰ হ'লচেল আছে এইটো ঠিক আছে 55 ৰুপিজত আছে আৰু যিহেতু আৰু দেখি আছোঁ এইবোৰ বহুত ধুনীয়া ধুনীয়া গান এইবোৰ হ'লচেল কিমান দাদা 370 হ'লচেল এইটো 370 হ'লচেল আৰামত আপোনালোকে বিকিব পাৰিব বাই ডাবল প্ৰফিটত এইটো চাওক ঠিক আছে চাই ল'ব আপোনালোকে আহি ইয়াত আৰু ঢেৰ আইটেম আছে আপোনালোকে ইয়াত মই ফোন নম্বৰ দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব যিহেতু জেঙনিকটীয়া চাৰিআলিত আপোনাৰ SP অফিচৰ ফালৰ পৰা আহিলে আপোনাৰ ৰাইট ছাইডে ঘূৰি দিলেই হৈ গ'ল সুমায়া এণ্টাৰপ্ৰাইজ বুলি লিখা থাকিব তাতে আপোনাৰ দেখিবই এইবোৰ চব বস্তু ইয়াত পাব আপোনাৰ খেলনা আৰু ইয়াত আৰু এইফালে চাব পাৰিব আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আছে এইফালে অকণ দেখাই দিবা এইফালে আৰু ঢেৰ বস্তু আছে আপোনালোকে চাব পাৰিব ইয়াত আপোনাৰ আৰু আইটেম ঢেৰ আছে যিহেতু আপোনাৰ এখন টেবুল আছে সৰু ল'ৰা ছোৱালী আপোনাৰ সৰু ল'ৰা ছোৱালীৰ পঢ়া টেবুল এইখন দাদা হ'লচেল কিমান 350 হ'লচেল হয় এইখন আপোনাৰ টেবুল 350 হ'লচেল আপোনালোকে ৰিটেইল চেলৰ আৰামত 500ত বিক ইয়াত আপোনাৰ MRP লিখাই আছে পাই চাই ল'ব আপোনালোকে আহিব আৰু আপোনালোকে যিমান পাৰে সিমান ছাপোৰ্ট কৰক আৰু যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাৰিব ছাবস্ক্ৰাইব কৰক আৰু যিহেতু মই সদায় মানে একচুৱেলি বহুত দিনৰ মূৰত ভিডিঅ' দিয়া হৈছে টাইমো পোৱা নাযায় আৰু ভিডিঅ' দিবৰ কাৰণে তাৰ কাৰণে যিহেতু মই দুখিত আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক লাইক কৰক আৰু আপোনালোকে ইয়াত চাই ল'ব বহুত বস্তু আছে অকল ইয়াত নহয় আৰু বস্তু এইবোৰ আছে ফেন আছে আৰু কিবা কিবি বস্তু আছে যিহেতু আপোনালোকে ইয়াত নতুন নতুন আইটেম বহুত আছে আপোনালোকে আহক হ'লচেলত এই দুৰ্গা পূজা আহি আছে আগত দুৰ্গা পূজা আৰু পূজা আহি আছে তেওঁ আৰু আনি থাকিব আপোনালোকে আৰু ফোন কৰি পেলাই কণ্টেক্ট কৰি ল'ব যিহেতু এইবোৰ আপোনাৰ এয়াৰ গান আছে এইবোৰ এয়াৰ গান অঁ মেচৰ কাঠি এইটো কি হয় মেচৰ কাঠি পঢ়াব লাগে নতুন আইটেম এইটো বাহ বঢ়িয়া মানে হেৰি কৰিব নালাগে মেচৰ কাঠি ভৰালে হৈ গ'ল আপুনি গুলি এক্সট্ৰাকে কিনিব নালাগে মেচৰ কাঠি দি ধুনীয়াকৈ আপোনালোকে এই বাহ দেখিছে মানে মেচৰ কাঠি দি মই আপোনালোকে বন্দুক কিনিবলৈ কাৰণে গুলি কিনিবৰ কাৰণে আজিকালি আপুনি কি হেৰি কৰিব নালাগে এটকা দিয়ে আপুনি মেচ পাই যাব কাঠি তাত ঢেৰ আছে বহুতখিনি 80 ৰুপিজ হ'লচেলত পাব আৰামত আপোনালোকে এইটো ইউনিক আইটেম হয় আপোনালোকে আৰামত 200-300 টকাত বিকক প্ৰথম ইউনিক যিটো বস্তু আহে সেইটো আপোনাৰ ধুনীয়াকৈ সৰহকৈ প্ৰফিট ল'ব লাগে তেতিয়াহে আপোনালোকৰ বিজনেছ আৰু আগবাঢ়িব তাৰ কাৰণে আজি ভিডিঅ' সামৰণি কৰিছোঁ আৰু কিবা দেখাব নেকি আৰু আছে এইবোৰ সৰু ল'ৰা ছোৱালী 55ত লাইট জ্বলি থাকে এনেকৈ মাৰি দিলে সেইটো লাইট জ্বলে এই ইউনিক আইটেম বহুত আছে ইয়াত আপোনালোকে আহিব যিহেতু ভিডিঅ' আপোনাৰ ইয়াত মই ফোন নম্বৰ দি দিম আৰু আপোনালোকে যিমান পাৰে সিমান ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ শ্বেয়াৰ কৰক
ধন্যবাদ, জয় আসন।